ষ্টুডেণ্টৰ কাৰণে আমি কওঁ যে ষ্টুডেণ্ট দেশৰ ভৱিষ্যত আজিৰ ষ্টুডেণ্ট আজিৰ ছাত্ৰ দেশৰ ভৱিষ্যত বুলি কওঁ কিন্তু আজি এই ছাত্ৰসকলে ছুইচাইড কৰিবলগীয়া হৈছে এই ছাত্ৰসকলে আহি পেলাই এনেকৈ ৰাজপথত প্ৰতিবাদ কৰিবলগীয়া হৈছে আপোনালোকে চাওক যিবিলাক নিট এছপিৰেণ্ট আছে মানে যি নিট এক্সামবিলাক কৰোৱা হয় এই নিট এক্সামবিলাকত কি হৈ আছে য'ৰ পৰা ডক্টৰ বনা হয় এই নিট এক্সামবিলাকৰ পেপাৰ লিক হৈ যায় 10 লাখ 12 লাখ টকাত এখন পেপাৰ লিক হৈ যায় মানে বেলেগে চুপচাপ পৰীক্ষা হোৱাৰ আগতে প্ৰশ্নবিলাক বিলাই দিয়ে কাৰোবাক বেছি দিয়ে আৰু তাত কি হয় তেনেকুৱা পৰীক্ষা দি পেলাই কোনোবাই ফেক কোনোবাই চিটিং কৰি পেলাই ডক্টৰ হৈ যায় লাইফত আৰু চিটিং কৰি যদি ডক্টৰ বনি যায় সেই ডক্টৰবিলাকৰ ওচৰত আপুনিয়ে যাব ময়ে যাম চিকিৎসা কৰিবৰ কাৰণে আৰু তেতিয়া কি কৰিব সিহঁতে এটা ভুল চিকিৎসা কৰি মানুহক মাৰাই দিব আপোনাৰ আত্মীয়ও কেতিয়াবা সেই চিকাৰ হৈ যাব পাৰে আজিকালি আপোনালোকে সেই নিউজবিলাক পাই আছে যে ডক্টৰৰ ফেক চিকিৎসা কৰাৰ কাৰণে ভালকে ট্ৰিটমেণ্ট কৰিব নোৱাৰাৰ কাৰণে মৃত্যু হৈ যায় তে সেই ঘটনাবিলাক আৰু বাঢ়িব যদি এনেকে যদি নিট এটা ডক্টৰৰ কাৰণে হোৱা পৰীক্ষাত যদি এনেকে ঘোটালা হয় আৰু হয় এই ধৰ্মেন্দ্ৰ প্ৰধান বিজেপিৰ শিক্ষামন্ত্ৰী আজি 2021 পৰা তেওঁ শিক্ষামন্ত্ৰী হৈ আছে তেওঁ আজিলৈকে এই পেপাৰ লিকটো ৰখাব পৰা নাই এই পেপাৰ লিক যি এই ঘোটালা হৈ আছে এই ঘোটালাটো তেওঁ ঠিক কৰিব পৰা নাই গতিকে সোনম ৱাংচুকে কৈছে যে তুমি যদি নোৱাৰা ইমান ডাঙৰ এটা পদবী যদি চম্ভালিব নোৱাৰা তেনেহ'লে আপুনি ৰিজাইন দি দিয়ক আপুনি পদত্যাগ দি দিয়ক আৰু মুখ্য প্ৰধানমন্ত্ৰীয়ে তেওঁক পদত্যাগ কৰাই দিয়ক তেওঁক অতৰাই দিয়ক বেলেগ মানুহ এজনক বহাই দিয়ক বাছ ইমানেই এটা তেওঁলোকে দাবী কৰিছে আজি এই দাবীটো তেওঁলোকে পূৰণ কৰিব পৰা নাই